Guys. Whistle. Con ơi, đứa siêu không? Hello, namaskar, welcome back to my YouTube channel BK Vishal 46. Moi aisu aji tia potharat bhat dibo nane potharat ne tractor hal marise tractor driver bhat dibo aisu. So mon logot aise yi aru aise yi the view to set korok ki dhuniya. Buka aise ne kiban. Ai so আমি এটা বোকাখিনি পাৰ হলো এফালে ভিউটো চেক কৰক কি ধুনীয়া দিছো এফালে চেক কৰক এনে জগদেখিনি চাহ বাগান ঠিক আছে আমি এটা গৈ আছো দা গাড়ীখন আছে গাড়ীখন অকমান আগত আছে ইফালে আছে সো তাত পাই ধুনীয়াকৈ দেখাম তোমালোকক বেছি দূৰ নাই আৰু পামে এফালে চেক কৰক কি ধুনীয়া ভিউ বিয়া বাট কেলা কেটো চলছে তো আমি আহি আছো ধুনীয়াকৈ মিলা কিবা কবি নেকি কিবা কবি নেকি এইটো কোন ধৰচোন কিবা নাম তলতলে চাই যদি বাঘ ল'ব পাৰে হা তলতলে বাগানতলে চাই বাঘ ল'ব পাৰে আহলা মই আমাৰ লগত দুটা আহিছে চেক কৰক ভিউটো কি ধুনীয়া চালি দেখিছে নহয় মানে ভাগৰ লাগিছে এনে বোকাখিনি পাৰ হলো সো এতিয়া তোমালোকক দেখাম এইবিলাক চোৱা চেক কৰা কি ধুনীয়া চালিয়া জেগা কিন্তু ভয়ো লাগে ইয়াত মানে বাঘ ওলাইছে কেইদিনমানৰ আগত এইখন ট্ৰেক্টৰখন হৈছে এইখন তাত হাল মাৰি আছে ভিউটো চাওকচোন ইমান ধুনীয়া দিছে এখন চাহ বাগান আৰু এখন পথাৰ কঠিয়াবোৰ লগোৱা নাই এতিয়ালৈকে লগাব আৰু কিছুমান ঠাইত লগাইছে এইটো চেক কৰক কি ধুনীয়া দেখিছে নহয় আমি গৈ আছোঁ এতিয়া ট্ৰেক্টৰৰ ওচৰত ধুনীয়াকৈ গৈ আছোঁ এতিয়া ট্ৰেক্টৰৰ ওচৰত ট্ৰেক্টৰখন পাম দিয়া এইখন হা অঁ ভাত দিবৰ কাৰণে আহিছোঁ এইবোৰত এতিয়া পানী নাই চব খুলি দিলে পানী খতম এইখন ট্ৰেক্টৰ ভাল পাব নাজানো গম পাইছা নাই হা জানো অঁ এই ৰিলাইটো জানে চ' এতিয়া তোমালোকক অকণমান ট্ৰেক্টৰ দেখাম কেনেকৈ কি কৰি আছে চলাবি তই হা অঁ এইবিলাক ট্ৰেক্টৰ চলাব ধুনীয়াকৈ দেখামগৈ তোমালোকক পাব হৈছোঁ আৰু এখন দেখিছে নহয় ট্ৰেক্টৰ ধুনীয়াকৈ ইয়াৰ পৰা আহি প্ৰথমে হাল মাৰি আছে ভাত চাত দি আহিলোঁ এইখন ট্ৰেক্টৰ দেখিছা নহয় চ' ধুনীয়াকৈ এতিয়া গৈ আছোঁ ঘৰত কেনেকুৱা লাগিছে আহি এইবোৰ লগাইছোঁ অলপ পানী কমিছে বাৰু এইবোৰতো পানী নাই তো গাইছ আমি আহি পালোঁ এতিয়া ইয়াত ভাত চাত দিলোঁ ধুনীয়াকৈ ইহঁতকেইটা খাব আৰু দাদা দুজন আছে চ' আমি এতিয়া ঘৰৰ ফালে গৈ আছোঁ আহিলোঁ আৰু ভাগৰ লাগে চবেই জানে পথাৰ আহিলেতো পূৰা ভাগৰ কাৰণ পুলক আছে ইয়াত মাটিবোৰ পূৰা হেৰি আছে ন
পানী হৈ আছে, খোজকাঢ়িব নোৱাৰি। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবা, জল্দি 1K কৰি দিয়া। এতিয়া 700 কমপ্লিট হৈছে, ভাল লাগিছে মন দিছে নাই, কি ধুনীয়া চালিয়া। এই গুজৰাট ক'ত আছিলে? অকণমান আগত আছে, এনে মানে একদম ডাঙৰ গোছ এডাল আছিলে। যদি এনেকুৱা পথাৰৰ ব্লগ লাগে, তোমালোকক ভিডিঅ' লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰিবা ধুনীয়াকৈ। আমি ইহঁতকেইটা ৰাতি ট্ৰেক্টৰ মানে কমেণ্ট কৰিবা। এবাৰ যদি ট্ৰেক্টৰ হাল মাৰিব লাগে, হাল মাৰি দেখাম তোমালোকক ধুনীয়াকৈ চালিয়াকৈ, ঠিক আছে। মোক সি মাতে হাল চাল মাৰিবৰ কাৰণে, কিন্তু মই নোৱাৰোঁ ন, পাৰোঁ মানে ভয় লাগে আলি চালি ভাঙে বুলি। চ' ধুনীয়াকৈ তোমালোকক দেখাম, তোমালোকে যদি কমেণ্ট কৰা। এইটো চোৱা, পৰিৱেশটো চোৱা না, কি ধুনীয়া চালিয়া। মাছ ওলাব কৈছোঁ, ইয়াত জোক ওলাব, জোক, মাছৰ কথা বাদ দিওঁ।